এইখিনি যোৱা পৰহি ৰাতিৰ হয়। হাজবেণ্ডৰ ভোক লাগিল ৰাতি 12টালৈ 10 মিনিট থাকোঁতে। মই আপোনালোকক দেখাই দিছোঁ, যিহেতু মুখেদি কথা ক'ব পৰা নাই, মাইনা উঠি যাব বুলি। মই ইয়াপিকে বনাই দিলোঁ আৰু ৰাতিখন কি বনাম, তৎক্ষণতে হোৱা বস্তু ইয়াপিয়ে হয়, বনাই দিলোঁ। আৰু মাংস আছিল, এইকণ মই খাইছোঁ বাৰু, বনালোঁ যেতিয়া ময়ো অকণমান খাই দিলোঁ। এয়া মই আপোনালোকক দেখাই দিছোঁ। হাই গাইজ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা কেতিয়াবাতে উঠিলোঁ, হাজবেণ্ডে খাই মেলি গ'লোঁ, কিন্তু মই খোৱা নাই, মাইনাৰ কাৰণে ৰখি আছোঁ উঠিব বুলি। আজি তাই উঠাই নাই, এতিয়া উঠাই দিওঁ বুলি ভাবিছোঁ, বহুত দেৰি হৈ গ'ল। উঠা মা, অঁ মা, উঠা বেটা, উঠা মা। উঠা, চবকে হাই কোৱা, হাই কোৱা চবকে, হাই হাই দিয়া। অঁ আহক আহক, এই মাইনাক উঠাই আছোঁ, মাইনাক জগাই আছিলোঁ, আহক। একাপ চাহ খাই আছোঁ এতিয়া। ব্ৰেকফাষ্ট কৰা হৈ গ'ল বাৰু, ৰুটি আৰু আলু ভাজি চচ খালোঁ। পৰিব পৰিব। বৰষুণ এজাক দিলে, খুব ভাল পালোঁ বৰষুণ দিয়াৰ কাৰণে। কাৰণ কি মাইনা চব পেলাই আছা, তুমি তলত চাই লোৱা না। বৰষুণ এজাক দিলে, সেইটো কাৰণে খুব ভাল পালোঁ। কাৰণ কি এনেকুৱা গৰম আছিলে নহয়, একদম মানে ৰাতি শুব পৰা নাই গৰমৰ কাৰণে। মানে একদম যেন একদম জুইহে জ্বলি আছে, বহুত বেছি গৰম। তো এতিয়া অকণমান মানে কালি পৰহিতকৈ অকণমান ভাল হৈছে, ঠাণ্ডা হৈছে। আৰু এটা কি, মাইনাও কৈ আছে, এয়া মাইনা কৈ আছে, মই বোলে মাইনা হয়, তাই মানে মাক হয়। এইজনী চাওকচোন, চাদৰ এখন ল'লোঁ। এইখন মানে গলিতে আহিছিল বেপাৰী, তেওঁৰ পৰাই ল'লোঁ। যিহেতু এতিয়া বজাৰ যোৱা চোৱা এখন বহুত ৰিস্ক, ভাবিলোঁ ইয়াতে আহোঁতে লওঁ, আগতে লৈছোঁ তাৰ পৰা। তো ল'লোঁ, এঘণ্টামান তেনেকৈ থৈ দিয়া আছিলে, এতিয়া ধুম, তাৰপিছতে পাৰিম। এইখন পাৰাৰ পিছত আপোনালোকক দেখাম কেনেকুৱা লাগে। এইটোৱে প্ৰিণ্ট আৰু কালাৰটো অকণ ভাল লাগিল, বাকীবোৰ ইমান এটা ভাল লগা নাছিল, কমন আছিলে। এইখনে ল'লোঁ। তো ঠিক আছে, কেনেকুৱা লাগিছে আপোনালোকে জনাব, আৰু কালি দেখুৱাম পাৰাৰ পিছত কেনেকুৱা লাগে। কি হ'ল? হা হা, এয়া মই মাছৰ চাটনি বনাব লৈছিলোঁ। মাছ এপিচ আছিলে, মাছ পিচ মই ৰঙাকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত পিঁয়াজ কাটি ল'লোঁ, আৰু জলকীয়া আৰু নিমখ, অকণমান আদাও মিহি মিহিকৈ কুটি ল'লোঁ। মই কুটি লোৱাৰ পিছত নৰসিংহ পাত ল'লোঁ। মই সেই পাত কেইখিলামান মই মচমচীয়াকৈ ভাজি গোটেইখিনি ভালকৈ মোহাৰি দিলোঁ, কাটা পেলাই। তাৰপিছত মোৰ মাছৰ চাটনি এয়া ৰেডি। বহুত টেষ্টি লাগে খাই পেলাই, ভাত এনেকৈ গৰমতো বিশেষকৈ বেছি ভাল লাগে। এইপিনে বনাই আছোঁ পুৰি, আৰু ডিম অমলেট কৰিবলৈ ৰেডি কৰি থৈছোঁ চব। এতিয়া ইভিনিং খাবৰ কাৰণে বনাই আছোঁ। ভইচ অভাৰ কৰিলোঁ, ইমান চাউণ্ড আহি আছিল, আপোনালোকে একো মই কোৱা কথা বুজিয়ে নাপালে হয়। ভাবিছিলোঁ বুটৰ ৰেচিপিটো দিম, কিন্তু নাই, মাইনা আমনি কৰি থকাৰ কাৰণে দিব নোৱাৰিলোঁ। চিম্পলকৈ বনাইছোঁ, তেনেকৈ একো খাচ বনোৱা নাছিলোঁ। খাইলে মই বহুত ইমান ভাল নাপাওঁ, মানে মোক গেছে দিগদাৰ কৰে। অলপমান লৈছোঁ সেইকাৰণে মই, আৰু পুৰিও হাজবেণ্ডক দিলোঁ, আৰু মই ডিম ওপৰত ভাঙি লৈছোঁ, আৰু পিঁয়াজ কুটি লৈছোঁ। খাই লওঁ তেতিয়াহ'লে, পিছত আকৌ লগ পাই আছোঁ।
কালি ৰাতি এটা ডাঙৰ ঘটনা ঘটিলে ঘপককৈ ৰাতি কাৰেণ্টৰ পোষ্টত জুই লাগি গৈছিল জুই লাগি তাৰপিছত বেছিকৈ লাগি গ'ল যিকণ মই ইয়াত ভিডিঅ'ত মানে দিছোঁ সেইকণটো প্ৰথমতে অকণমান ভাইটি এটাই ৰেকৰ্ড কৰা পিছত পাহৰিলে সি ৰেকৰ্ড কৰাৰ কথা সি বা মানে কাৰো মাথাত সেইটো নাহিলেই কাৰণ কি সকলোৱে ভাবিছে কেনেকৈ জুই নুমুৱা বা কেনেকৈ বাচিব পাৰোঁ কাৰণ কি কাৰেণ্টৰ পোষ্টৰ লগতে ঘৰ আৰু জুইটোত এনেকুৱা বস্তু অকণমান লাগি গ'লে গোটেই আৰু তাত কোনো আৰু বেলেগ হেৰি নাই অকণমান ফিঙতিৰ পৰাই গোটেই জ্বলি যায় গতিকে কালি বিৰাট ভয় লাগিল গোটেই গল্ডিৰ মানুহ ওলাই গ'ল একগোট হৈ গ'ল ফায়াৰ ব্ৰিগেডক ফোন কৰিছে কিন্তু এটা কথা ফায়াৰ ব্ৰিগেডো আহিলে আৰু ইফালে ছাপ্লাই মানুহ আহিছে সদায় যে তেওঁলোকক খঙে কৰিম বা তেওঁলোক বেয়া সেইটো নহয় তেওঁলোককো আহিবলৈ সময় অকণমান দিব লাগে এনেকুৱা নহয় যে কিছুমান ঘটনাত তেওঁলোকক প্ৰহাৰ কৰা হয় কেতিয়াবা সিহঁতৰো ভুল থাকে তেওঁলোকৰ এনেকৈ নকওঁ যে তেওঁলোকৰ একেবাৰে ভুল নাথাকে কিন্তু তেওঁলোকে এইটো নহয় যে সকলো সময়তে আমি তেওঁলোকক খং কৰিম অকণমান সময় আমাৰো দিয়া উচিত যিহেতু আমি ফোন কৰি তেওঁলোকক কৈছোঁ যে এনেকুৱা ঘটনা ঘটিছে তেওঁলোক তাৰপৰা আহিবতো অকণমান সময় দিব লাগিব এনেকুৱাতো নহয় ফোনটো কাটি দিয়াৰ লগে লগে তেওঁলোক উপস্থিত হৈ যাব কালি ভাল লাগিল তেওঁলোকে খুব কম সময়ৰ ভিতৰতে আহি পেলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে ছাপ্লাই মানুহ আহিছে পুলিচো আহিছে আৰু ফায়াৰ ব্ৰিগেড সকলোবোৰ একদম টাইমমতে আহি পাই গৈছে নহ'লেতো বহুত ভয়ানক মানে ঘটনা ঘটিল হয় যি জোৰছে জুই ধমকৈ ফুটি পেলাই ইমান জোৰছে জুইকুৰা লাগি গৈছিল চব মানুহ একদম হোৱা দোৱা লাগি গৈছিল বাচিলোঁ ভাগ্য ভাল মই বনোৱা ব্লগ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই বনোৱা ভিডিঅ' লাইক এণ্ড শ্বেয়াৰ কৰিব বাই